Hi dosto, welcome to my back to YouTube channel. আমি মানে 2022 চনটো মানে কেনেদৰে বিদায় দিলো তাকে অকমান চাওকচোন। না বাবা 2022 চন নহয় 2021 চন ও। छोड़ गया जो तू कैसे जिएंगे हम হয় মানে আমি একেবাৰে এনেদৰে বিদায় দিলো গম পাইছে নহয় মানে কৰোনা একেবাৰে মানে অৱস্থা নাই কৰি দিছে একে এনেদৰে বিদায় দি দিছো একেবাৰে হা কি কলি আকৌ এবাৰ কি কলি কি ইয়াৰ গাত একো ভুল নাই মানে যিটোৱে কেমেৰা কৈছে ন ই এটা জহৰা ইয়াৰ গাতহে ভুলটো আছে গম পাইছে মানে মই এবাৰ আহিছো 1 জানুৱাৰীত মানে কোনে কিমান মাল খালে তাকে চেক কৰিবৰ কাৰণে চাওকচোন মাক বাপেকে ভাবিছে মোৰ ছোৱালী হোষ্টেলত আছে ডাঙৰ মানুহ হ'ব পঢ়ি শুনি কিন্তু হল কি গুৰ মদাহি মাক বাপেকৰ সপোনবোৰ মানে ভৰিৰে মুহাৰি গুৰ মদাহিত পৰিণত হৈছে গম পাইছে না অসমৰ এয়া ভৱিষ্যত আকৌ নহয় জানো বেয়া কৈছো নেকি বাৰু কেলা তাহাঁতৰ নাটক চাবে ইয়াই কৰিবৰ কাৰণে আহো হা যাতে আপোনালোকে বেয়া নাপায় বেয়া পালেও যাতে আপোনালোকৰ ভাই ককাই বুলি জেপেটত ভৰাই থব আৰু বেয়াখিনি নহয় জানো যাতে আপোনালোকে বেয়া নাপায় বেয়া পালেও নিজৰ ভাই ককাই বোপাই পিতাই বুলি ভাবি যাতে ভিয়াপিত ভৰাই থৈ দিয়ে আৰু দুখবিলাক বেলেগক প্ৰকাশ নকৰে নহয় ভিয়াপিত নহয় মাৰৰ বাকচত ভৰাই থবি বেয়াখিনি গম পাইছ তাকে কয় মোৰ বক্তব্য মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো কোনোবাই যদি এই ভিডিঅ'টো চাই জীৱনৰ অকণমান হ'লেও আনন্দ পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন ভিডিঅ' নটিফিকেশ্যন পাবৰ কাৰণে বা আজিলৈ ইমানেই